গাইজ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো দেহাৰো ভালে। এতিয়া যাব ওলাইছোঁ স্কুল। দেহাকো ওলাই কৰি ৰেডি কৰি দিলোঁ ভাত তাত খুৱাই। আৰু আজি মানে হৈছে শনিবাৰ, আজি স্কুল মানে সোনকালে ছুটি দিব। আজি ভাবিছোঁ মানে একেবাৰে মানে স্কুল থৈ তাতে ৰখি থাকিম। আনকালে মানে কি হ'ল, আনদিনা মানে স্কুল থৈ মানে গুচি আহোঁ আৰু মানে এটাত মানে আনিব যাওঁ, যিহেতু 1:15 স্কুল ছুটি দিয়ে সিহঁতৰ। আজি মানে শনিবাৰ কাৰণে মানে 12:15 ছুটি দিব, সেইটো কাৰণে 3 ঘণ্টামান মানে ৰখিয়ে দিওঁ আৰু একেবাৰে লৈ আহিম। আৰু সেয়া আৰু এতিয়া সেই যাব ৰেডি হ'লোঁ। আৰু মানে কি হ'ল, স্কুলৰ পৰা আহি মানে কাম আছে অকণমান মানে কি আজি মানে ৰিহাৰ্চেল দিব বোৱাৰী ছোৱালী মিলি, মানে যিহেতু অহা মঙলবাৰে বিহু আছে আমাৰ তাতে মানে নাচিব বোৱাৰীসকলে। তাতে মানে মোৰো মানে আগভাগ কৰিম বুলি ভাবিছোঁ। সেই আবেলি স্কুলৰ পৰা আহি মানে 12টা বজাত আহিকে ভাত তাত খাইকৈ আজৰি হৈ যাম বুলি ভাবিছোঁ। আপোনালোকো দেখাম কেনেকৈনো ৰিহাৰ্চেল কৰে, কেনেকৈনো কি কৰে, আপোনালোকৰ দৃশ্যসমূহ দেখাই যাম। আৰু আগলৈ ভিডিঅ'সমূহ চাই থাকিব। আৰু দেহাক আৰু মোক যেতিয়া আৰু মৰম দিয়ে, এতিয়া যেনেকৈ মৰম দি আছে ভিডিঅ'সমূহত, আগলৈ যেতিয়া এনেকৈ মৰম দি গৈ থাকে। আৰু সেয়াই আজি ভিডিঅ'টো সেয়া আৰম্ভ কৰিলোঁ। আৰু স্কুল যাওঁ, স্কুলত দেখাম কেনেকুৱা কি মানে গাৰ্জেনবিলাক ৰখি থাকে গছৰ তলত বহি সেয়া অলপ দেখাম। আগলৈ ভিডিঅ'টো চাই থাকক। দেখিছেনে আপোনালোকক যে কৈছিলোঁ মানে কেনেকৈ মানুহবিলাক বহি থাকে দেখাম বুলি পেলাই। এতিয়া সেই মানে বহি আছে। এতিয়া বাজিছে মানে 12:45, চৰি 11:45। মই কিবা কৈছোঁ মানে সেই আহি পোৱা মানে ৰাতিপুৱা যিটো আহিলোঁ 8:30 আহি পোৱা টাইম হ'ল। এতিয়া মানে মানুহ ঘৰৰ পৰা আহিলোঁগৈ, চাহ তাহ খাই পিনে। ওচৰৰে মানে চিনাকি মানুহ আছিলে, দেহা মানে লগৰ মাকক লগ ধৰিলে গ'লোঁ। গৈ পিনে এতিয়াহে চাহ তাহ খাই আহি পিনে মানে এটা টাইম হৈছে, যিহেতু এতিয়া 11:45 হৈছে আৰু বেছি টাইম নাই, 12:15 ছুটি দিব। এতিয়া মানে বহি আছোঁ ইয়াতে, বহুত মানুহ ৰখি আছে ইয়াতে। আৰু কিছুমান গৈছে, কিছুমান আছে, মানে প্ৰায়ভাগ মানুহ থাকে। আজি শনিবাৰ যে সোনকালে ছুটি দিয়ে, আনকাল মানে 1:15 ছুটি দিয়ে, সেইটো কাৰণে নাথাকে, মানুহবিলাক যায়গৈ। আৰু ময়ো আজিহে আছোঁ, অন্যখন যাওঁগৈ ময়ো। দেখিছোঁ দে মানুহবিলাক আছে বহি পিনে, সকলো মানে কথা পতাত ব্যস্ত হৈ আছে, যিহেতু ইয়াতে গছৰ চাহ হৈ আছে। ইয়াতে মানে সকলো থাকে। এতিয়া মানে বস্তা চস্তা মানে পাৰা হৈ থাকে, আৰু পাৰা মানে কি থৈ দিয়ে, উঠাইকৈ আকৌ মানুহ আহিলে মানে বহি থাকে ইয়াতে, বস্তাকেইটা নমাই লয়। সেয়া আৰু এতিয়া বহি আছোঁ। আৰু ইফালেও আছে মানুহ বহি। এইফালে বহি আছে মানুহ, আৰু মই আছোঁ এইফালে গছৰ ছাঁতে বহি। মানে মানুহ যিহেতু আছে মানে অলপ লাজু লাগিছে, মানে যিহেতু বহি আছোঁ ইয়াতে, মানে কথা কোৱা তেনেকৈ অভ্যাস নাই, যিহেতু মানে সেই লাহে লাহে কৈ আছোঁ। সেয়া আৰু এতিয়া টাইম হৈছে ছুটি দিবলৈ, ঘৰত যাম। আৰু ঘৰত গৈ পিনে আপোনালোকক কৈছোঁ ৰিহাৰ্চেল আছে, ৰিহাৰ্চেলত গৈ আপোনালোকক অকণমান দেখাই আছোঁ। দেখিছে গাড়ী গৈ আছে, সেইটো কাৰণে মানে এতিয়া কি আৰু কথা চথা বহুত পতা কৰা মানে হৈ আছে। লাহেকৈ ঘৰত যামগৈ, ঘৰত গৈ আপোনালোকক দেখাই আছোঁ ভিডিঅ'সমূহ, আগলৈ চাই থাকিব। ফাইনেলি আহি পালোঁ স্কুলৰ পৰা, 12:19 আহি পালোঁ, যিহেতু 12:15 ছুটি দিছিলে আজি। মানে অকণমান স্পীড আহিছোঁ আজি, যিহেতু মানে দেৰিও হয়। মানে দেৰি মানে কি, গৰম বহুত, মানে থাকিব মানে এলাহ লাগি যায়। তাতে মানে সেই দেখাইছোঁ আপোনালোকক, আলাইবিলাকে মানে গাৰ্জেনবিলাকে বহি থাকিব লগা হয় পোৱালিৰ কাৰণে। বহুতে যায়গৈ আৰু বহুতে থাকে। আজি যিহেতু শনিবাৰ, মানে যিহেতু সোনকালে ছুটি দিয়ে, অইনদিনা মানে ক্লাছ 1ৰ মানে আমাৰ দেহাহঁতৰ, আৰু দেহা যিহেতু ক্লাছ 1ত তাক দিছোঁ 1ৰ মানে 1:15 ছুটি দিয়ে। আজি মানে যিহেতু শনিবাৰ, সকলোৱে মানে সকলোৱে আৰু ক্লাছ 10লৈকে সকলোকে মানে সমানে ছুটি দিয়ে। সেয়াই আৰু এতিয়া সেই দেহাক মানে লৈ কৰি মানে আহিলোঁ, আহিয়ে মানে পালোহি ঘৰত। আহি মানে কাপোৰ চাপোৰ মানে খোলাই নাই, ভাবিলোঁ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ, মানে কি কৰিছোঁ কি নাই দেখাওঁ বোলো। সেয়া আৰু এতিয়া ইউনিফৰ্মখিনি আনিলোঁ, ধুই দিওঁ। মানে গোটেই ইউনিফৰ্ম মানে এয়া বগা আছিলে আজি ইউনিফৰ্ম, যিহেতু শনিবাৰ বৃহস্পতিবাৰে মানে বগা ইউনিফৰ্ম দিব দিয়ে, বাকী কেইদিন মানে সেয়া বেলেগ মানে কফি কালাৰ। আৰু সেয়া এতিয়া সেই কাপোৰকেইটা ধুই দিওঁ বোলো সোনকালে, আৰু নহ'লে ৰ'দ যাবগৈ, যিটো বগা কাপোৰ কৰি লেতেৰা হৈ আহিছে মানে। সেয়া এতিয়া অকলে মানে কিছুমান কৰিবলগীয়া হয়। আৰু সেই আনা নিয়া মানে এতিয়া যিহেতু বাবা মানে যাব পৰা নাই, বাবাক মানে চাইকেল এখন লৈ দিছিলোঁ দেহাক আনা নিয়া কৰিবৰ কাৰণে, যিহেতু চাইকেলখন মানে বেয়া হৈ আছে, সেইটো কাৰণে মানে বাবা যাব পৰা নাই। যদি চাইকেলখন মানে ভাল কৰিব দিছোঁ, মানে যদি ভাল হয়, তেতিয়া বাবাক মানে আগবেলা পঠাই দিম, আৰু আবেলি সময়ত মানে মই আনিব যাম।
তেতিয়া অলপ মানে সহায় হয়, যিহেতু মই ৰাতিপুৱা আকৌ ভাত ৰান্ধি ঘৰ মানুহক মানে যোগাৰ কৰি থৈ আকৌ দেহাক টিফিন চিফিন বনাই মানে যাবলগীয়া হয়, অকণমান অসুবিধা হয়। আৰু আহি পিনে আকৌ যাব লাগে আনিবৰ কাৰণে দেহাক, যিহেতু মমায়েকে মানে নাযায়, কামত গৈ আছে, থাকিলে সিও যায় বাৰু, যিহেতু নাই এতিয়া, সেইটো কাৰণে সি যাব পৰা নাই, মোৰ অকণমান অসুবিধা হয়, মানে চবফালে নিজে কৰিবলগীয়া হয়। যোৱাকালি মানে জাৰগা গ'লোঁ, যিহেতু অহা মঙলবাৰে মানে আমাৰ ইয়াতে বিহু আছে, অলপ ঘৰৰ বজাৰ কৰিব গ'লোঁ। আৰু দেহাখিনিও মানে সেই কিবাকিবি লগা হৈ আছিলে স্কুলত, তাকো আনি দিলোঁ। সেয়া দেখা নাথাকিলোঁ, মানে বহুত যিহেতু গৰম, সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ। সেই আহিলোঁ সেইদিনাখনে, আৰু এতিয়াও সেই স্কুলৰ পৰা আহি পালোঁ। আহিয়ে মানে সেই কাপোৰ চাপোৰ ধোওঁ, আৰু ভাগৰ মানে মৰাই নাই, এতিয়া সেই কাপোৰ এনেকৈ আছোঁ। আৰু কাপোৰ চাপোৰ ধুই ভাত তাত খাই পিনে ভাবিছোঁ মানে ৰিহাৰ্চেলত যাম 3টামান বজাত, 2টামান বজাত যাম চাগে, যিহেতু আলোচনাও কৰিবলগীয়া আছে ৰিহাৰ্চেলৰ বিষয় লৈ বোলে, সোনকালে মাতিছে। যোৱাকালি মাতিছিলে, মই যোৱাকালি নগ'লোঁ, সেইটো কাৰণে ভাবিছোঁ আজি অকণমান সোনকালে যাম, যাই গৈ মানে ৰিহাৰ্চেলৰ কথাখিনি পাতি মানে আজি ৰিহাৰ্চেল দিয়া কথা কৈছে, আৰু আপোনালোকক দেখাম। আৰু এতিয়া কাপোৰখিনি সোনকালে ধুই লওঁ, ঘৰত যাবগৈ, কাপোৰ নুশুকাব, আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া ৰিহাৰ্চেল দিয়া জেগাত মানে কি হ'ল, মানুহ যিহেতু সম্পূৰ্ণ অহা নাই, সেইটো কাৰণে মানে জেতুকাহে মানে অলপ এই পেহীজনী ঘৰত মানে জেতুকা মানে আছে, তাকে মানে অকণমান ছিঙিব লৈছোঁ, মানে আধা আধি খুন্দি আছে, আৰু মই অলপ মানে খুন্দিবলৈ জেতুকা এতিয়া ছিঙি আছোঁ। এইফালে শুন ছোৱালী, এইফালে দেহা কৈ দিয়া, কোন বাওহঁতে দিয়া। আৰু মানে মানুহ যিহেতু অহা নাই, তাকে ৰখি আছোঁ, সেইটো কাৰণে জেতুকা অকণমানকৈ ছিঙো, লগাম মানে যিহেতু নাচিব লাগিব। সেই আৰু দেখাওঁ আপোনালোকক বুলি কিনে দেখালোঁ। আৰু বৌহঁতেও মানে লগাই আছে, মামীহঁতে বৌহঁতে, আপোনালোকক দেখাই আছোঁ, চাব দেই। জেতুকা চিঙা হৈ গ'ল, মানে এইখিনিয়ে হ'ব, মানে হাতৰ মানে তলুৱাকেইটাহে ল'ব লাগে, যিহেতু মই হয় অলপ নকলে, সেইটো কাৰণে এইখিনিয়ে হৈ যাব। আৰু দেখাম, মামী আৰু বৌহঁতে লগাই থাকা, মানে খুন্দি থাকা। এইফালে বৌৱে মানে এইপিনে খুন্দি আছে জেতুকা, পুৰা মানে হাতত লগাই আছে, যিহেতু নাচিব মানে। এইফালে মামীও লগালে, এইয়া দেখাই দিছে, এইয়া কৰিছে। আৰু এইফালে যি লগাই মানে ৰেডি হৈ আছে, আৰু লগাব বাকী আছে, আপুনি এখন হাত লগাইছে, মই এয়া লগাব পৰা নাই, লগাম আৰু এতিয়া। এইফালে পেহী মদ বনাই আছে, মানে বিহুলৈকে মানে যদি আলহী আহিব, মদ লাগিব মানে, সেইটো কাৰণে মদ চব বনাই আছে, দেখাই দিছোঁ আপোনালোকে দেই অলপমান। মানে আমাৰ এতিয়া ৰিহাৰ্চেল মানে আৰম্ভ হ'ব, আপোনালোক অকণমান দেখাই আছোঁ। আৰু একেবাৰে মানে কি হ'ল, দেখাম অলপ ভিডিঅ'টো মানে ৰিহাৰ্চেল কৰা, আৰু ফুল ভিডিঅ'টো মানে একেবাৰে বিহুদিনাখন দিম, কেনেকৈ মানে ড্ৰেছ পৰিধান কৰোঁ, কি পিন্ধো নিপিন্ধো, আজি মানে অকণমান ৰিহাৰ্চেলখিনি চাওক। আৰু ইমান দীঘলীয়া নকৰোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, ইমান দীঘলীয়া নকৰোঁ, আৰু অকণমান দেখাওঁ আপোনালোকক। মানে এতিয়া প্ৰেক্টিচ মানে আৰম্ভ হ'ব আমাৰ অকণমান, মানে প্ৰেক্টিচ আৰম্ভ, আৰু মানে আহিব আছে, অহা নাই, 15জনীমান হ'ব, মানে অহা নাই। এইফালে চোৱা দৰ্শক, বৰ হাল্লা মানে এইফালে। ভিডিঅ' মানে সেই অকণমান দেখালোঁ, আৰু মানে মানুহ আহিব আছে, ছোৱালী বোৱাৰী গোটেইবিলাকে মানে মিক্স হৈ মানে নাচা হ'ব। সেই আৰু আপোনালোকে ইমান দেখাই নাথাকোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, যিহেতু আজি মানে প্ৰেক্টিচ কৰা হৈছে, বহুত টাইম দিব লাগিব। আপোনালোকে ইমান নেদেখা, নহ'লে ভিডিঅ' চাই আমনি পাব আপোনালোকে। আৰু ফুল ভিডিঅ' মানে আহি আছে, মঙলবাৰে ফুল ভিডিঅ' দি আছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু এইটো ভিডিঅ' মই অহাকালি দি দিম, আৰু ভিডিঅ'সমূহ চাব আপোনালোকে, বহুত মৰম দিয়ে দেহাক আৰু মোক। আৰু সেয়াই আৰু আপোনালোকৰ ওচৰত বিচাৰিলোঁ আজিলৈ বাই বাই, আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ, আৰু ভিডিঅ'সমূহ আগলৈ চাই থাকিব।